वो दिन भी क्या दिन थे वो दिन भी क्या Hey guys, welcome to my new vlog. আজি আমাৰ স্কুলৰ বিদায় সেইদিন বহুত বেয়াও লাগিছে ভালো লাগিছে এনেকুৱা আছে আৰু এতিয়া কি হয় দেখা যাব অলপমান চাওঁ ভ্লগ চবো দিয়া নাছিলোঁ আজি দিলোঁ আৰু यादों के पुराने एल्बम में छुपा के रखे हैं हमने वो दिन আজি আমাৰ বিদায় মিলি আমাৰ এই বিদায় মিলি গাইছ बड़ी चवन्नी सी बचा के रखे हैं हमने वो दिन ना किस বুজি मंजिल की फिक्र थी जिंदगी जीने की उम्र চোলা তোলা আঁকি আছে আৰু পুৰা বিজি হৈ আছে চাৰিওফালে तो से उधार के दिन थे वो दिन भी क्या दिन थे আৰু মোৰ এইটো ইউটিউবৰ নামটো আৰু ইনষ্টাগ্ৰামৰ নামটো কেকছে নাকি দিয়েছে নেকি আমি এই 6 ৰুমৰ পৰা 10 ৰুমলৈকে পঢ়িছিলোঁ 5 বছৰ ভালেই নহয় আৰু আজিৰ পৰা নাপাওঁ আৰু ইহঁতে হেৰাই দি আছে পুৰা আৰু পুৰা মোকো চবে আঁকি দি আছে আৰু इंसान थे शैतान की संतान थे কেনেকুৱা লাগছে এইটো तो जानते कॉलेज की कुड़ी से करने आके चार के दिन थे आए जिंदगी में पहले पहले प्यार के दिन थे वो दिन भी क्या दिन थे আৰু এতিয়া ভাষণ আৰম্ভ হৈ গ'ল ছাৰ বাইদেউহঁতে ভাষণ দি আছে আৰু আমাৰ ছোৱালীকেইটাও ভাষণ দি আছে কিন্তু আমি দিব নোৱাৰোঁতে গাইছ আৰু মিটিং সেই ঘৰত চবকে সুধিলোঁ কেনেকুৱা লাগিল ভাল লাগিল নে বেয়া লাগিল ছাৰ বাইদেউহঁতকো সুধিছোঁ কেনেকুৱা লাগিল আমি যাম আৰু আচ্ছা আজি তোমালোকৰ দশম শ্ৰেণীৰ বিদায় মিটিং আছিল ন বিদায় মিটিঙত বিদায় দি তোমালোক আচলতে বেয়া লাগিছে তথাপিও ভালো লাগিছে যে তোমালোকে কি কৰিবা এটা নতুন জীৱনৰ কাৰণে আগবাঢ়ি যাব পাৰিছা বা পাৰিবা বা তাৰ কাৰণে তোমালোকক আমি কি দিলোঁ আশীৰ্বাদ দিলোঁ এইখিনিয়ে আৰু থেংক ইউ ধন্যবাদ বাইদেউ আৰু ছাৰকো অলপমান সুধিলোঁ আৰু কেনেকুৱা লাগিল ছাৰে কৈ আছে শুনক চাইছা ৰুমটো ডেক'ৰেশ্যন ভাল কৰিছা লগতে তোমালোকৰ মানে কি যিখিনি প্ৰতিভা আছে চবখিনি বাৰু চবৰে দেখাই পাইছোঁ যিহেতু স্কুলত আছোঁ ইমান টাইমে তো ইয়াতে আৰু বেছি সময় নাই 4 মাহ সময় আছোঁ তো তোমালোকক লগ পাই নিশ্চয় বহুত ভাল লাগিল আৰু তোমালোকে আশা কৰোঁ মানে ৰিজাল্টটো ভাল হওক তোমালোকৰ বুজিছানে বেলেগ বাকী যি নহওক তোমালোকৰ ছাৰে যিখিনি ক'লে মানুহ হ'ব লাগে মানুহ হোৱা আৰু লগতে ৰিজাল্টবিলাক ভাল কৰা মানে যিটো লক্ষ্য আছে সেই লক্ষ্যত উপনীত হোৱা তোমালোকে সেইটোৱে আশা কৰোঁ তোমালোকলৈ বেষ্ট উইচেছ টু অল অফ ইউ চ' থেংক ইউ ধন্যবাদ ছাৰ আৰু এইটো আমাৰ মেইন বছ আৰু বছে কি কৈছে এইটো শুনক কামনা কৰি আমি বিদায় দিছোঁ তোমালোকে যাতে অহা 2025 সফলতা আনিব পৰা তাৰ কাৰণে আমি আল্লাহৰ ওচৰত ভগৱানৰ ওচৰত দোৱা কৰিছোঁ তোমালোকে কৃতজ্ঞতা যাতে স্বীকাৰ কৰোঁ তোমালোকে ভাল ছাত্ৰ আছিলা আজিৰ পৰা তোমালোকে খন্তেকীয়া বিদায় দি তোমালোকে আমাৰ স্কুলত আহি আকৌ সুনাম কৰি আনা স্কুলৰ প্ৰতি সচেতন ৰাখিবা পঢ়াৰ প্ৰতি যেনেকৈ কিয় নাকান্দিম তোমালোকৰ কাৰণে চব অন্তৰেদি কান্দিছোঁ হৈছে না মই বুজিছেনে অন্তৰেদি আমি দেখা কাৰণে হয় না ঠিকে আছে আৰু তোমালোকে আৰু ভাষণ চাষণ দিয়াৰ পাছত আৰু ভাত চাত খাব বহি গ'ল চবেই ছাৰ বাইদেউহঁতে আৰু আমি অলপ বিলাই চিলাই দিওঁ ভাত চাত নহ'লে আকৌ গালি পাৰিব নে আকৌ আমাকে মা আজি বাৰু তহঁতৰ ভাত খাব নাপাওঁ আমি আৰু আহিম আকৌ খাম কিন্তু ঠিক কৈছোঁ নচাৰ কি আছে ন
ঠিক আছে অঁ চাবি আৰু ছাৰ আহিলে দি ঐ ছাৰ আপুনি ইমান দেৰিকৈ হ'ল ছাৰ আপোনাৰ এই মোৰ বেমাৰ এইফালে কি বেমাৰ ছাৰ? মিলুত গৈছিলোঁ মই আজি একমাহ ভাতে খোৱা নাই কেনেকুৱা আছে অলপ কবি না পঢ়াইছি না মস্ত ভাল আছে নেকি দে ঠিকে আছে ঠিক আছে কেনে আছে নকয়ে একা আৰু ভাত চাত খাই উঠি আৰু ছাৰ বাইদেউহঁতৰ চবৰে লগত ফটো চটো উঠি কিনে আমি ঘৰত আহিলোঁ আৰু গৈছিল কালি মানে টিউমান দাহঁতে মানে চাৰিআলিতে কিবা চেলেঞ্জ ভিডিঅ' বনাব আহিছিল সেইকাৰণে যোৱাকালি এটা ক্লিপ আছে এইটো চাই লওক আৰু টিমান দাহঁতেও পূৰা ভিডিঅ' চিডিঅ' বনাই আছে ফুচকাৰ বেপাৰ কৰি কিনে আৰু ময়ো বেছি ভিডিঅ' চিডিঅ' নকৰিলোঁ মানে চাৰ্জ নাই সেইটো কাৰণে অলপমান ক্লিপ আছিল এইটো দেখালোঁ আৰু গাইছ আৰু মিষ্টাৰ টেডি বয় হৈছে ইও পূৰা ফালি আছে আৰু ৰাস্তাত Donna.